খোৱাৰ আগত ফটো মাৰাটো একদম অনিবাৰ্য হয়। মেলা লাগিছে, চ' এতিয়া আমি মেলালৈ যাম ন। ঘৰ গৈ আছো আকৌ এতিয়া। হে গাইজ, ৱেলকাম এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ, মই পম্পা। মোৰ চেনেলৰ অন্য এটি ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু গাইজ, আপোনালোকে কেনেকুৱা আছে জনাব। মই খুব ভালে আছোঁ। আৰু তো গাইজ, বহুত দিনেই হ'ল মই ভিডিঅ'টো আপলোড নকৰা, চ' ভাবিলোঁ আজি ভিডিঅ'টো বনাওঁ, কাৰণ আজি দিনটো অলপ স্পেচিয়েল হয়। চ' থাম্বনেইলটো চাই আপোনালোকে নিশ্চয় গম পাইছে কি আজি ভিডিঅ'টো কি হ'বলৈ গৈ আছে। তো আজিৰ দিনটো স্পেচিয়েল, তো ভাবিলোঁ আজি ভিডিঅ'টো কৰোঁ। তাৰ কাৰণে এতিয়া মই যাবলৈ ওলাইছোঁ স্কুললৈ। বেগ চেগ বুক স্কুললৈ যাব ওলাইছোঁ। তো স্কুলৰ পৰা আহিয়ে মই মানে ভিডিঅ'টো কণ্টিনিউ কৰিম আৰু। তো চাই থাকিবা। তো এয়া গাইজ, মই ওলালোঁ ৰাস্তাত আৰু বৰষুণ দি আছে অলপ সৰুকৈ। তো মই ছাতিটো লৈ লৈছোঁ আৰু এতিয়া ৱেইট কৰি আছোঁ গাড়ীৰ কেতিয়া আহিব চাম। তো মই পিছত ভিডিঅ' তো এয়া গাইজ, মই স্কুলৰ পৰা আহি মেলি অলপ মানে মই এইফালে খুৰীহঁতৰ ঘৰত আহিছিলোঁ। এতিয়া গৈ আছোঁ ঘৰত। আৰু ইপিনে চাওক না, পূৰা পথাৰত মানুহে পূৰা খেতি বাতি কৰাত লাগি গৈছে। আৰু ইফালে পূৰা পথাৰ ধান ৰুই আছে, মানে তেনেকৈ আৰু পথাৰৰ দৃশ্যটো চাই লওক আপোনালোকে এবাৰ। এইফালে চাওকচোন, একদম পথাৰৰ পৰিৱেশবিলাক চবে মানে ৰাতিপুৱা ইমান জোৰকৈ বৰষুণ দিছিলে, কিন্তু এতিয়া ইমান ধুনীয়া বতৰ হৈছে আৰু এতিয়া অলপ ৰ'দ দিছে। আৰু এইবিলাক মানুহৰ কঠীয়া ধান ৰোৱা, মানুহে কাম কৰি আছে পথাৰত, মানে গাঁৱলীয়া পৰিৱেশ আৰু ইমান ধুনীয়া পৰিৱেশ এটা দেখিবলৈ পাইছোঁ। আৰু গাইজ, কি হ'ল, আমাৰ আজি স্কুলৰটো লাষ্ট ডে আছিলে, মানে কিবা এতিয়াৰ পৰা আৰু গৰম বন্ধ পালোঁ 1 মাহ। তো ঘৰতে থাকিম 1 মাহ, ধান চান লগাব যাম, কি কৰিব যাম, ব্লগটো মই কৰিয়ে থাকিম। চ' হে গাইজ, মই কৈছিলোঁ আজি স্পেচিয়েল দিন বুলি। এয়া ইফালে আমাৰ বাৰ আজি বাৰ্থডে, চ' আমি ভাবিছোঁ অকণমান কিবা এটা আজি অলপ ফূৰ্তি কৰিম, এনজয় কৰিম, সেইটো কাৰণে আমি ওলাইছোঁ আৰু এতিয়া যাবলৈ চিমেণ্ট চাপৰি ইফালে। চ' আজি তাইৰ বাৰ্থডে, চবে উইচ কৰিব। আৰু ইফালে আছে ভণ্টি, এটাই ন হাই। এয়া তাইৰ আজি বাৰ্থডে, ইমান ধুনীয়া হৈ ওলাইছে সাজি কাচি, চাওক। এবাৰ ঘূৰি দিছোঁ। আৰু ইফালে আছে এজনী কোৰিয়ান গাৰ্ল, ইফালে চা, ইমান যে লাজ কৰে তাই, বাপৰে, ধুনীয়া ছোৱালী বুলি। তো গাইজ, আমি আহি পালোহি চিমেণ্ট চাপৰি। তাৰ পৰা আকৌ আমি গ'লোঁ কেক ল'বৰ কাৰণে বেকৰীত। তাৰ পৰা আকৌ ইয়াক আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ কেক, কিন্তু ইয়াত কেক এটাও নাই সজাই থোৱা। তাৰপিছত আকৌ বায়ে ক'লে কেক চেক নালাগে, কেক চেক নাকাটো, কিবা বাচ্চা লাগে। তো তাৰপিছত আমি নিজে খাবৰ কাৰণে এপিচ লৈ গ'লোঁ কেক 3জনৰ কাৰণে, যিহেতু আমি অকল 3জনেই আছোঁ, তো বেছিকৈ কেকো নালাগে। তাৰপৰা আমি আহি পালোহি এয়া চিমেণ্ট চাপৰি গুৰুং ৰেষ্টুৰেণ্ট। তাৰপৰা চাইছোঁ মেনুত কি আছে। আগতো বহুতবাৰ আহিছোঁ বাৰু, কিন্তু মই তেনেকৈ এটাও ভিডিঅ' দিয়া নাই ইয়াৰ। তো সেয়াই আপোনালোকৰ ওচৰত ভিডিঅ'টো দিলোঁ, আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো কেনে হৈছে প্লিজ জনাব। ये आही गल सब इफाले से केक, ये सब गल ना गरम बा ये प्लेट ना ये केक प्लेट में लगाम। दोनों चमची छ ओए चमची गरे यस्तो गर्छ हमारे खुआ बस्तुবিলাক উইথ বাৰ্থডে গাৰ্ল। বাপৰে, ইমানো চেলিব্ৰিটি দেখি কৰিব নালাগে দেই তই। ইয়াত ফটো খোৱাৰ আগত ফটো মাৰাটো একদম অনিবাৰ্য হয়। চ' গাইজ, এতিয়া আমি ফটাফটিকে জলদি খাই ল'ম। লাগিছে তাৰপিছত
बर्थडे गर्ल এতিয়া কেক খাব सबसे फास्ट होगा एक्चुअली কি হল ন মানে তাই কেক সেক একো নাকাটো বুলি কৈছে এটো বাচ্চা বাচ্চা লাগে বলে তার কারণে रुक 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 मेरे पास हैप्पी बर्थडे माय डियर सिस्टर थैंक यू हमला भी खा গৈছিলে খোৱা খোৱা সিস্টেম চলি আছে खाओ जल्दी जल्दी के केक बहुत टेस्टी बहुत बिग टेस्टी है सब केक नो बहला हां मैं तो केक खांचो আছে खाली से हम चलिए लिखाम ना तोरा कंची बनाबो क्रीम में थोड़ा सा ये हो गया ना ये हो गया टेस्टी है ऐसे हमें को दियो 30 को केक कष्ट दियो ये मीठे और उधर को जे क्रीम चॉकलेट क्रीम केक रखो मेरे को एक कलर ग्रीन ग्रीन टेस्ट में थे ना तोता तोता मुझे ना देखो ना ओए जो अभी मला केक खावा न रखा न आला बंद कर वीडियो करता भाई मैं खाने से कर ले हैप्पी बर्थडे अरे देने केक खावा ना देखो बड़ बड़ आनी दे Ini sudah ya nih. Koi saus banyak. Masih side lagi. Destinasi mana kata? Sekolah ya. Ke sekolah. MB lagi. Em bị khởi này ya lagi rồi này ini oh di bukan mana Mas sebenarnya hari gol almost done और चेन लांग पड़ हाँ स्थिति के बक सो এইটো হয় ৰেষ্টুৰেণ্ট গুৰুন ৰেষ্টুৰেণ্ট আমাৰ হয় গল এতিয়া আমি ওলাই যাও এটা কত যাও আমি নাচিব নাচিব এতিয়া ন সাপৰিত মেলা লাগিছে বুলে ইয়াত সিমান সাপৰিত এতিয়া নহয় আমি মানে ইয়াৰ পৰা ওলাই গলো তো এতিয়া আমি যাও মানে ইয়াত সাপৰিত মেলা লাগিছে সো এতিয়া আমি মেলা লৈ যাম ন যাও ঘৰলৈ একো কাম নাই ইয়াত আমি ভাবিছিলো মেলা আহিছো যেতিয়া মেলা চাই যাম বুলি কিন্তু ৰখা এই টমটমলে বেছি ভাড়া মানছা টমটমলে বেছি ভাড়া মানে কিয় সো এতিয়া যাম আমি ঘৰলৈ পুৰা সাইনিং হৈ আছে সা দেখা পাম যাব একচুৱেলি আমাৰ কি হৈছিলে ইয়াত মেলা আছে বুলি আমি মেলা চাই যাম বুলি ভাবিছিলো কিন্তু মেলা ষ্টাৰ্ট হোৱাই নাই 5 তাৰিখৰ পৰাই মেলা ষ্টাৰ্ট হ'ব তো সেইটো কাৰণে এতিয়া আমি ঘৰলৈ যাওঁ আৰু গাইজ আজি ব্লগটো মই ইয়াতে এণ্ড কৰোঁ আপোনালোকে ব্লগটো চাই কেনে পালে প্লিজ জনাবলৈ নাপাহৰিব আৰু লগ পাম নেক্সট ব্লগত বাই বাই ঐ ঘৰ গৈ আছোঁ আকৌ এতিয়া ঢেৰ না আনি দিম মই তলাক মই জানি নেকি চ' এতিয়া আমি যাওঁ ঘৰলৈ আৰু এইফালে আছে আমাৰ ভণ্টি
কিবা এটা কৈ দিয়া আকৌ মোৰ চেনেলত লাইক अब चाहिँ ब्लग अब चाहिँ এতিয়া আমি একদম ডাইৰেক্ট ঘৰ যাম না ডাইৰেক্টলি এতিয়া ঘৰ গৈ আছোঁ আৰু বেছি দূৰ নাই ইয়াৰ পৰা একদম ওচৰতে হয় 4 কিলোমিটাৰে হয় তো আজি ব্লগটো মই ইয়াতে এণ্ড কৰিম নেক্সট ভিডিঅ' আৰু কমেণ্ট শ্বেয়াৰ কৰিব